অঞ্চলৰ প্ৰথমখন চাইকেল। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল পৰাগ ব্লগছ। আৰু আজি আমি যাই আছো, আমি তিনিজন যামে, সৌৰভ আছে, কৌশিক আছে। আমি যাম আজি ভাইৰেল বিয়াখনলৈ পুথিমাৰী। আমি যাই আছো চাইকেল লৈ। আমি আজি ওলাতে দেৰি হৈ গ'ল, মানে উঠাত দেৰি হ'ল, সেইবাবে আমি আজি তিনিজন যাম বিয়াখনত। মোটামুটি আমি 1.5 ঘণ্টামান পিছত পাই যাম। আমাৰ পৰা 22 কিলোমিটাৰ হয়। আমি বৰ্তমান খগ্ৰাপাৰ পাৰ হলো মাত্ৰ, এইমাত্ৰ, বেছি টাইম হোৱা নাই। চাই থাকক ভিডিঅ'টো মোৰ লগত, আপোনালোকক দেখুৱাম আজি এই ভাইৰেল চিঠিৰ বিয়াখন কেনেদৰে কি চলে বিয়াখনত, মই আপোনাক দেখুৱাই থাকিম। চাই থাকক। সৌৰভ পাৰ্ট টাইম ব্লগাৰ নামেৰে নতুন ইউটিউব চেনেল খুলিছে। আমি এতিয়া যাই আছো। কেনে লাগিছে আজি যাই? কি ক'বা, মানে মই বহুত দিনৰ পৰা ৰখি আছিলো, তো আজি যাই ভাল লাগব। আৰু প্ৰথম আজি আমি লগ পোৱা, আমি তাকো প্ৰথম দিনাই অকলকে চাইকেলিং কৰিছো। এনে ভাল লাগি আছে। অলপ ৰ'দ বতৰ কিন্তু পিছে, কিন্তু ঠাণ্ডাও লাগে অকবাৰ বতাহৰ কাৰণে, কিন্তু জেকেটটো পিন্ধি লৈছো। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰ। আমি পুথিমাৰি পালো। পুথিমাৰিতে ষ্টিং খাই লো, অলপ এনাৰ্জি লাগি। তো আজি আমি বিয়াখন পালো, মানে এখন নহয় আৰু অলপ আগত বিয়াখন পামেই এতিয়া। বেছি দিন নহয়, গান বাজি আছে, ৰাতি ভাল লগা বনাই দিলে। আমি আহি গ'লো ভিতৰত। চাই লওক পৰিৱেশটো। প্ৰতিজনে একোডালকৈ বৃক্ষ ৰোপণ কৰক। ভাল ভাল মেছেজ দিছে একদম। চাওক, গছ থাকিলেহে মানুহ থাকিব। অঞ্চলৰ ভিতৰত এইখন প্ৰথম চাইকেল। এই চাই লওক, অঞ্চলৰ ভিতৰত এইখনে প্ৰথম চাইকেল। এতিয়াও মানে সংৰক্ষণ কৰি ৰাখিছে। আমাৰ অসমীয়া সংস্কৃতিক মানে প্ৰাধান্যটো দি কিনে বিয়াখন পতা হৈছে। (1939) চনৰে কবিটো খাই লওঁ আমি, হৈ যাব। কবিটো খাই লওঁ, মিৰ্জাপুৰ দা আহি আছে। দৰা দৰা দৰা। আৰু আপোনালোকক মই যোৱা ভিডিঅ'টো দেখুৱাই আছিলোঁ ভাইৰেল বিয়াৰ চিঠিখন, আৰু এইখনে বিয়াৰ চিঠি ভাইৰেল। আৰু বিয়াখন হ'ল মিনাজ দা, আৰু এইজনে দৰা। আৰু মিনাজ দা আপোনাৰ মানে এই যোনখন চিঠি বহুতে ভাইৰেল হৈছে, হোৱাটছআপ, ফেচবুক, অলপ বহুত আগতে হৈ গ'ল মানে ভাইৰেলটো, এতিয়া অলপ কমিছে, কিন্তু বিয়াখন অলপমান বেছি মানে পিছত হৈ গ'ল। সেইবাবে আপোনাৰ মানে মনত কেনেকুৱাকৈ আহিল যে এনেকুৱা চিঠি বনাম? প্ৰথমখন এনেকুৱা চিঠি হৈছে? প্ৰথম মানে মোৰতো মনত এনেকুৱা ভাৱ অহা নাই। মোৰ মনত ডাঙৰ দাদাৰ ভাৱ আহিছে, মানে মোৰ ভাইজান ক'ব গ'লে, তেখেতৰ মনত ভাৱ আহিছিল যে এখন ব্যতিক্ৰম চিঠি বনাম আৰু অলপ ব্যতিক্ৰম টাইপত বিয়াখন হ'ব, এনেকৈ মনতে তেখেতে ভাবিছিল। মইতো কৰ্মসূত্ৰে বঙাইগাঁৱতে থাকোঁ, তথাপি তেখেতে কোৱাৰ কাৰণে মই ঠিক আছে এনেকৈ বনোৱা হওক, মানুহে এবাৰ চাব, গৈছিল। আৰু কিন্তু চিঠিখন ইমান ভাইৰেল হ'ব ভবা নাছিলোঁ। আৰু ভাইৰেল হৈ গৈছে একদম, বহুত ভাইৰেল হৈ গৈছে। আৰু প্ৰথম বিয়াখনত সোমাই দেখিলোঁ আপোনাৰ মানে বহুত বেলেগ ধৰণৰ আছে। মেডিকেল বিভাগ আৰু চাইকেল আছে, মানে আপোনাৰ আমাৰ যোনটো অসমীয়া সংস্কৃতি আছে সেইটোক মানদণ্ড দিছে। সেইবাবে বিয়াখনত আহি খুবেই ভাল লাগিছে। প্ৰথমখন এনেকুৱা বিয়া আপুনি মানে বহুত আগৰ পৰা প্লেনিং কৰিছে নেকি যে এনেকুৱাকৈ বনাম? প্লেনিংটো মানে কৰা নাই, হঠাৎ হৈছে প্লেনিংটো, ক'ব গ'লে হঠাৎ হৈছে। এইটোতো আমাৰ দাদাৰে মনোভাৱ, তাৰ মনোভাৱত এইটো প্লেনিং হৈ গৈছে। আৰু আপোনাৰ চাওক বিয়াখন ৱাকি টকি আছে, আৰু এইটো কি কাৰণত ব্যৱহাৰ কৰিছে? এইটো মানে কি, ফোন কৰিলে অলপ টাইম লয় বা গম নাপাব। ৱাকি টকি থাকিলে মানে 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 পটককৈ সোনকালতে মানে কানেক্ট হ'ব পাৰে, সেইটো কাৰণে ৱাকি টকি ব্যৱহাৰ কৰা হৈছে। মানে যোনখিনি আলহী আহিছে প্ৰব্লেম নাপায়, যদি খোৱা লোৱাতে হওক বা যিকোনোতে হওক প্ৰব্লেম নাপায়। পটককৈ ধৰা মোৰ দাদা মাতিব লগা হ'ল বা ভৰিলৈ মাতিব লগা হ'ল বা আমাৰ মেডিকেল ডিউটিৰ মাতিব লগা হ'ল, ৱাকি টকিটো ব্যৱহাৰ কৰা গৈছে। আৰু আপুনি কি কৰ্মসূত্ৰে আছে বৰ্তমান? মই কৰ্মৰত আছোঁ, মই বেটেলিয়ান কৰ্মৰত, ATP বেটেলিয়ান, বঙাইগাঁও অভয়পুৰীত কৰ্মৰত। ভাল লাগিছে বিয়াখন, এই পৰিৱেশটো একদম বহুত ধুনীয়া। আৰু কি কি মানে আপোনাৰ ভাবিছে বিয়াখনত? ভাবিছে মানে বৰ্তমানতো আমাৰ কালচাৰেল প্ৰগ্ৰেম আছে, 12টা নৃত্য হ'ব ইয়াতে। এতিয়া বৰ্তমান মানে ড্ৰেছ পাতি লগাই আছে, আৰু আমাৰতো সাংস্কৃতিক সন্ধিয়াটো আৰম্ভ হৈছে, সন্ধিয়াও হ'ব, নৰে নৃত্য নাটিকাও আছে, বহুতখিনি আছে তেনেকৈ। আৰু শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা। ঠিক আছে, ঠিক আছে, ধন্যবাদ। বাকীখিনি দেখুৱাই আছোঁ আপোনাৰ বিয়াখনৰ কেনেকুৱা। ঠিক আছে, দেখুৱালে হ'ল।
এটি বিশেষ ঘটনা আমাৰ বিয়া ঘৰত যিসকলে গাড়ী লৈ আহিছে তেখেতসকলক বিয়া ঘৰৰ দুৱাৰমুখত আৰু এইবোৰ চাই লওক আমাৰ অসমীয়া মানুহে ব্যৱহাৰ কৰা এইবোৰ লেম্প তাৰপিছত পাল্লা জাল প্ৰতিটো ক্ষেত্ৰত চিচি কেমেৰা লগাই আছে আৰু এটা মেছেজ আছে আমাৰ বিয়া ঘৰৰ দুৱাৰমুখৰ পৰা তেওঁলোকৰ বাহনসমূহ চাই লওক এটা ভাল ভাল মেছেজ আছে গছ থাকিলে মানুহ ৰাখিব চাই লওক যিখিনি আৰু ইয়াত সকলোৱে ৱাকি টকি ইউজ কৰি আছে বিয়া ঘৰৰ ৰাস্তাটো খুব সৰু হয় আৰু গাড়ী অহা যোৱা কৰি থাকে সেয়েহে আৰু দাদাৰ লগত কণ্টেক্ট কৰি আহিলো মানে দাদাৰ ভাইটিৰ বিয়া ন ভাইটিৰ বিয়া আৰু দাদাই কি বৰ্তমান কি কৰ্মসূত্ৰে আছে মই আমিনগড় চেণ্ট এন্থনী স্কুলত চাকৰি কৰোঁ শিক্ষক হয় স্পৰ্টছৰ টিচাৰ আৰু দাদাই ফোন ৰেকৰ্ডিঙত কোৱাৰ দৰে বিয়াখন মানে সঁচা ক'বলগীয়া বহুত ভাল ভাল বস্তু বনাইছে ভাল ভাল মেছেজ আছে পাছফালে আছে মানে গছ থাকিলে মানুহ থাকিব আৰু পুৰণি যুগৰ চাইকেলখন সংৰক্ষিত কৰি এখেতে ৰাখিছে এইফালে আমাৰ পুৰণি বস্তুবিলাক কিছুমান অসমীয়া সমাজৰ সা সঁজুলি আমি ৰাখিছোঁ আমি কিছুমান মহৎ লোকৰ বাণী দিছোঁ আৰু কিছুমান আমি ইংৰাজীতো লিখি আছে অসমীয়াতো লিখাই আছে খানাৰ জেগাখিনি দেখি আছো খানা আচলতে অলপ পিছতে বৰ্তমান মানুহ আহি পোৱা নাই এই খানাৰ কাৰণে ৰেডি হৈছে একদম এই আমাৰ কেটাৰিং পাৰ্টি আৰু বাবুৰ বিবেকতে আমাৰ ঘৰৰ ওচৰতে বিহাৰৰ দৰাটো কি হয় তোমাৰ নানা হয় দৰাটো এতিয়া খানা খাবা বহিলো আমি আৰু এটা বস্তু চাই লওক কেটাৰিং পাৰ্টিটো কিমান ডিচিপ্লিন আছে চাওকচোন চুলি সৰব বুলি মাথাতে মাৰি লৈছি হাতত গ্লোভছ মাৰি লৈছি আৰু আমি ভাত খাব বহি গলো আমি খানা খাওঁ নৃত্য চলি আছে বিয়া ভাই চালু বিদ্যা এনেকুৱা বিয়া লাইফত দেখা নাই আমাৰ ভাইৰেল হোৱা বিয়া হয় না মজা হৈছে কি বিহু আমাৰ অসমীয়া সংস্কৃতিত ইমান প্ৰাধান্য দিছে এখন বিয়াই প্ৰথম দেখিছো এনেকুৱা বিয়া খালি বেছি কি বিহু কি চাব প্ৰতিটো চব বস্তুতে চাওক আব্দুল কালাম মহাত্মা গান্ধী চব প্ৰতিটো মানে চবতে বস্তুতে এটা এটা মেছেজ আছে আৰু কিবা কাৰণে বোলে অনুষ্ঠান বহুত আছে ৰাইজে আমি যাওঁ খুবেই ভাল লাগিল বিহাৰ চাই বহুত হয় ঠিক আছে ধন্যবাদ ভাল লাগিছে আপোনালোকে অহাৰ কাৰণে ঠিক আছে অসমৰ বহুত মানে ইমানখিনি ব্যৱস্থা মানে অসমীয়া সংস্কৃতি সঁচাই বহুত ভাল লাগিছে এইখন মানে প্ৰথমবাৰ দেখিছো এনেকুৱা বিয়া আগতে এনেকুৱা বিয়া কেতিয়াও দেখা নাই আমাৰ
আমাৰ অসমীয়া সংস্কৃতিক ইমানখিনি যে আপোনাক মানে সন্মান দিছে সেইবাবে ধন্যবাদ আমাৰ আপোনালোকৰ ধন্যবাদ থাকিল। আৰু আমি বিয়াখন খালোঁ সঁচাই ক'ব লাগিব খুবেই ভাল লাগিছে বিয়াখন ভাইৰেল চিঠিখন এনেই ভাইৰেল শুনা হ'বলগীয়া বস্তু সেইবাবে ভাইৰেল হৈছে এনেকুৱা আমাৰ অসমীয়া সংস্কৃতিক মানে ইমান সন্মান দিছে সেইবাবে বিয়াখনৰ মানে সকলো পৰিয়ালক অশেষ ধন্যবাদ আমাৰ ফালৰ পৰা সকলো অসমীয়া সংস্কৃতিৰে বস্তু ব্যৱহাৰ কৰিছে বাগুৰুম্বা তাৰপিছত আপোনাৰ বিহু আমাৰ আৰু দেখিলে আপোনাক দেখুৱালোঁ কিমান মানে সংস্কৃতি আৰু ৰাখি থৈছে পুৰণি চাইকেলখন ইয়াত আৰু সকলো মানে ভাল ভাল মেছেজ আছে গছ ৰুৱক গছ ৰোপণ কৰক গছ থাকিলেহে মানুহ থাকিব সঁচাই এনেকুৱা এটা মানে পৰিৱেশ বিয়াখনৰ ক'ব লাগিব বহুত ভাল লাগিছে বিয়াখনত আহি মানে এটা মনটো খুবেই ভাল লাগিছে আমাৰ অসমীয়া সংস্কৃতিক ইমানখিনি যাতে সন্মান দিছে সকলোৱে যিমান পাৰে চেষ্টা কৰিব লাগে কাৰণ গছ থাকিলেহে মানুহ থাকিব পৰিৱেশ থাকিলেহে মানুহ থাকিব সেইবাবে যধে মধে গছ গছনিও কাটিব নালাগে আমি বিয়াত আনোৱাৰ দাক লগ পালোঁ আনোৱাৰ দাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত 2022 কৰিছে 2022 ৰেকৰ্ড কৰিছে আৰু সেই ৰেকৰ্ডটো আপোনালোক দেখুৱাম মই কিন্তু এইটো ভিডিঅ'ত দেখুৱাম নেক্সট ভিডিঅ'ত দেখুৱাম আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু আহিছোঁ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত